কেইদিনমান পূৰ্বে স্বাধীনতা দিৱসৰ দিনা ৰাজ্যত কুটাঘাত সৃষ্টি কৰিবলৈ অসম অৰুণাচলৰ সীমাত আলফাই পাহাৰ পাতি আছে বুলি অসম আৰক্ষী সঞ্চালক জি.পি. সিঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। আৰু তাৰ কেইদিনমান পাছতেই আলফাৰ মুখ্য অন্যদেশক পৰেশ বৰুৱাই এটা ভিডিঅ' যোগে অসমবাসীক স্বাধীনতা দিৱসৰ বৰ্জন কৰাৰ হুংকাৰ দিছিল। বিগত বৰ্ষবোৰৰ তুলনাত এই বছৰ উপনিবেশিক ভাৰত ৰাষ্ট্ৰৰ তথাকথিত স্বাধীনতা দিৱস উদযাপন বৰ্জনৰ বিৰুদ্ধত সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ মুক্তি সেনানীসকলৰ দ্বাৰা কাইলৈ অৰ্থাৎ 15 আগষ্টৰ পুৱা 6 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে হদিয়াৰ পৰা ধুবুৰীলৈ এলানি সশস্ত্ৰ সামৰিক প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। সেয়েহে জাতি ধৰ্ম বৰ্ণ আৰু আবাল বৃদ্ধ বনিতা নিৰ্বিশেষে কাইলৈ তথা 15 আগষ্ট দিনটোত সকলো ধৰণৰ চৰকাৰী বেচৰকাৰী কাৰ্যসূচী ৰাজহুৱা স্থানত সমাগম পৰিহাৰ কৰা। আজি 15 আগষ্টত স্বাধীনতা দিৱসৰ উদযাপনৰ দিনটোত আলফাই এক বিবৃতি যোগে জনায় যে আলফাই ৰাজ্যৰ বহুকেইটা স্থানত বোমা সংস্থাপন কৰিছে, কিন্তু কাৰিকৰী বিজুতিৰ বাবে এয়া ফলপ্ৰসূ নহল, যাৰ বাবে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই বোমা নিষ্ক্ৰিয় কৰিবলৈ সংগঠনটোৱে আহ্বান জনায়।